আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ পৰিচিত। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 31 পৰা 39 নম্বৰ পদ। তেন্তে এইবোৰ কথাত আমি কি ক'ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হ'ব পাৰে? যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁ সোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? ঈশ্বৰৰ মনোনীত বিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰোতা। দণ্ডাজ্ঞা দিওঁতানো কোন? যিজনা মৰিল, এনেকে মৃতবিলাকৰ মাজৰ পৰা তোলাও হল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাৰণা বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? এই বিষয়ে লিখাও আছে, আমি তোমাৰ নিমিত্তে ওৰে দিনটো হত হবই লাগিছো। কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলো। তথাপি আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে। সেই আছিল ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 31 পৰা 39 নম্বৰ পদ। এটা ঘৰত এবাৰ বজ্ৰপাত পৰিল। তাৰ পিছৰ পৰা বিজুলী ঢেৰেকনিৰ মাত শুনিলেই সৰু ল'ৰাটিৰ বৰ ভয় লগা হ'ল। কিন্তু দুদিনমান পিছতে দেউতাকে ঘৰৰ কাষতে অতি ওখ বাঁহ এডাল পুতিলে আৰু বাঁহডালৰ ওপৰৰ পৰা তললৈকে তাঁৰ এডাল লগাই তাঁৰডালৰ মূৰটো মাটিত পুতি দিলে, যাতে বজ্ৰপাত পৰিলেও সেই ওখ বাঁহডালতহে পৰে আৰু সেই তাঁৰডালেৰে বিজুলীখিনি মাটিলৈ গুচি যায়। দেউতাকে সৰু ল'ৰাটিক বুজাই দিলে যে এতিয়া আৰু ঘৰত বজ্ৰপাত নপৰে, পৰিলে সেই বাঁহডালতহে পৰিব আৰু মাটিলৈ গুচি যাব। দেউতাকৰ কথা শুনি সৰু ল'ৰাটিৰ মনৰ পৰা বজ্ৰপাতৰ ভয় নোহোৱা হ'ল। প্ৰচণ্ড গাজনি বিজুলী আহিলেও ভয় নলগা হ'ল, কাৰণ দেউতাকৰ কথাত সি বিশ্বাস কৰিলে আৰু দেউতাকৰ কথাই সঁচা প্ৰমাণিত হ'ল। ঘৰত আৰু কেতিয়াও বজ্ৰপাত নপৰিল। আমাৰ জীৱনলৈ নানা ধৰণৰ বিপদ বিঘিনি আহিলেও আমি ভয় কৰা উচিত নহয়, কাৰণ আমাৰ স্বৰ্গত থকা পিতৃ আমাক আশ্বাস দিছে তেওঁৰ বাক্যৰ যোগেৰে, ভয় নকৰিবা, মই তোমাৰ সংগে সংগে আছো। কিন্তু এই জাগতিক বিপদ আপদতকৈ আৰু ভয়ংকৰ যি আত্মিক বিপদ আছিল, সেই বিপদ ঈশ্বৰে নোহোৱা কৰিলে আমাৰ হৈ ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান দি। দেউতাকে পুতি দিয়া সেই বাঁহডালে সৰু ল'ৰাটিৰ মনৰ পৰা বজ্ৰপাতৰ ভয় নোহোৱা কৰাৰ দৰে 2000 বছৰ আগতে খ্ৰীষ্টই আমাৰ হকে প্ৰাণ দিয়া গলগথাৰ সেই ক্ৰুচডালে আমাক আহিবলগীয়া সুধবিচাৰ, নৰকৰ ভয়ৰ পৰা ৰক্ষা কৰিলে। সেই সৰু ল'ৰাটিয়ে দেউতাকৰ কথা বিশ্বাস কৰি ভয়মুক্ত হোৱাৰ দৰে আমিও আজি ভয়মুক্ত হৈছো ঈশ্বৰৰ বাক্য বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি। হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ আৰু পাপৰ বল বিধান। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে। 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 55 নম্বৰ পদ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ প্ৰভু যীশুৰ যোগেৰে আমাক নৰকৰ ভয়ৰ পৰা মুক্ত কৰাৰ বাবে, আমাক তোমাৰ সন্তান কৰি লোৱাৰ বাবে। সকলো সময়তে তোমাতেই ভৰসা কৰি সকলো ভয়ৰ পৰা মুক্ত হৈ চলিবলৈ আমাক সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।